বন্ধুসকল ওয়েলকাম টু মাই চেনেল গাইড প্ৰেছ। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি কথা পাতিম। অলৰেডি তো আপুনি থাম্বনেইল চাই গমেই পাই গৈছে, তথাপিও মই এবাৰ কৈ দি আছোঁ যে আপোনাৰ লগত আজি ভিডিঅ'টোত আমি দেখুৱাম যে কেনেকৈ আপুনি যিটো 2023-24 যিটো ভোটাৰ লিষ্ট আছে, আপোনাৰ 23 যদি ডাউনলোড কৰিব খুজিছে 23 পাই যাব, আৰু 24 যদি আপুনি বিচাৰিছে 24 পাই যাব। তো সেই ভোটাৰ লিষ্টটো আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব, তো আজিৰ এই ভিডিঅ'টোত আপোনালোকক সেইটোকেই দেখুৱাই দিম। মই ইয়াতে দেখুৱাই দি আছোঁ এই ভোটাৰ লিষ্টটো কোনটো চনৰ হয়। ইয়াতে আপুনি চাবলৈ পাৰিছে 2024 চনৰ এইটো ভোটাৰ লিষ্ট আহি গৈছে, যিটো নতুন ভোটাৰ লিষ্ট। সেই ভোটাৰ লিষ্টটো কেনেকৈ ডাউনলোড কৰিব পাৰি তাৰে বিষয়ে আজি আমি আপোনালোকক দেখুৱাম। তো বলক আমি মোবাইলতে দেখুৱাই দি আছোঁ কেনেকৈ আপুনি মোবাইলতে ডাউনলোড কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আপুনি কি কৰিব, আপোনাৰ মোবাইলৰ পৰা আপুনি আপোনাৰ ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰাৰ পিছত আপুনি ইয়াতে সার্চ করে দিব আপনার ইসিআই বলে ইমানই সার্চ করে দিব, ইলেকশন কমিশন অফ ইন্ডিয়া ইমান করে সার্চ করে দিব। সার্চ করে দিয়ার পিছত আপনি ইয়াতে পাই যাব ইলেকশন কমিশন অফ ইন্ডিয়া, তার তলাতে আপনি পাই যাব হোম পেজ টু ইলেকশন কমিশন অফ ইন্ডিয়ার। তার 3 নম্বৰ পেজত আপনি ইয়াতে পাই যাব চিফ ইলেক্ট্রাল অফিসার, ইয়াতে আসাম পাই যাব, বা আপনি এনেকেও আপনি সার্চ কৰিব পাৰে ceo.assam.nic.in। ইয়াতে আপনি যেনেকুৱা চাব পাৰিছে এনেকুৱা আপনি সার্চ কৰি দিব পাৰে। সার্চ কৰি দিয়াৰ পিছত এনেকুৱা অহাৰ পিছত আপনি ইয়াতে ক্লিক কৰি দিব চিফ ইলেক্ট্ৰাল অফিচাৰ, ইয়াতে আপনি সার্চ কৰি দিব। সার্চ কৰি দিয়াৰ পিছত ইয়াতে আপনি চাবলৈ পাৰিছে কেনেকুৱা আহিছে। তো ইয়াতে আপনি কি কৰিব, ইয়াতে আপনি চাব পাৰিছে গোটেইখিনি আপোনাক দেখুৱাই দি আছোঁ। এনেকুৱা আপুনি আহি যাব। তো ইয়াৰ পৰা যিটো আপুনি ইয়াতে চাবলৈ পাৰিছে PDF ইলেক্ট্ৰাল ৰোল, ইয়াতে আপুনি ক্লিক এটা কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত তাতে আপুনি চাবলৈ পাৰিছে ইয়াতে অফিচিয়েল ৱেবছাইটটো দেখুৱাই দিয়া হৈছে। ইয়াতে আপুনি চাবলৈ পাৰিছে PDF ইলেক্ট্ৰাল ৰোল ফৰ দ্য ইয়াৰ অফ 2024 আৰু 2023 23 আৰু 24 দুয়োটা আপুনি ইয়াতে পাই যাব। যোনটো আপোনাক লাগে আপুনি সেইটো তাতে ক্লিক কৰি দিব। 24 লাগিলে আপুনি 24 তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এইটো সার্চ হ'ব, এনেকুৱাকৈ আপুনি সার্চ হ'ব। সার্চ হোৱাৰ পিছত ইয়াতে আপোনাৰ তলতে আহি যাব। ইয়াতে আপুনি চাবলৈ পাৰিছে, ইয়াতে আপুনি চাওক এনেকুৱাকৈ আহি যাব ইলেক্ট্ৰাল ৰোল। ইয়াতে আপুনি ষ্টেটটো অটোমেটিক ইয়াতে আহি যাব, বাই ডিফল্ট লৈ ল'ব। তাৰপিছত ইয়াৰ পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট যিটো হয় সেইটো আপুনি সিলেক্ট কৰি ল'ব, বজালি, বাক্সা, বৰপেটা, বিশ্বনাথ যিটো হয় আপুনি এইটো সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাক এছেম্বলিটো সার্চ কৰি দিবলৈ ক'ব, যেটা আপনার সমষ্টি হয় সমষ্টিতে আপনি ইয়ার পৰা সার্চ করে সিলেক্ট করে দিব যেটো হয়। ইয়ার পৰা আপনি ড্রপ ডাউনত পাই যাব। ড্রপ ডাউনৰ পৰা আপনি সিলেক্ট কৰি দিব কোনটো আপনার হয়, যেটিকে নহয় সেইটো আপনি ইয়াতে, আৰু ইয়াতে আপনার যেটো ASM যেটো আছে এইটো আপনি সিলেক্ট কৰি দিব ল্যাঙ্গুৱেজটো। সিলেক্ট কৰি দিয়াৰ পিছত ইয়াতে আপনি ক্যাপচাটো ফিল নকৰিব, ক্যাপচাটো ফিল সেইটো আপনি এৰি দি ইয়াতে আপনি তলত চাবলৈ পাৰিব আপনার যেটো হেৰি আছে, আপনার যেটো সেন্টার আছে, যেটো আপনার ভোটিং সেন্টার, সেই ভোটিং সেন্টারটো ইয়াতে আহি যাব। আৰু ইয়াতে যেটো আপনার 20 রেকর্ড দেখুৱাইছে ইয়াতে আপনি এটা ক্লিক কৰি দিব। ইয়াতে আপনি 50 রেকর্ড কৰি ল'ব। কৰি লোৱাৰ পিছত ইয়াতে আপনি চাবলৈ পাৰিছে আপনার ইয়াতে আহি যাব 50টা মানে ইয়াতে আহি যাব। তো হিসাবত আপনার যেটো সেন্টার হয় সেন্টারটো আপনি ইয়াৰ পৰা যেটো আপনার ভোটার ভোটিং সেন্টার হয় সেইটো আপনি সিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপনি যেনে ধৰক ফর এক্সাম্পল মই আপনাকে ইয়াতে দেখুৱাই দি আছোঁ আপনার যেটো ভোটিং সেন্টার হয় এইটো হয়, যেনে আপনার ধৰক বিজয়নগৰ যেটো জেবি স্কুল আছে, জেবি স্কুলৰ ইয়াতে আপনি চাবলৈ পাৰিছে ইয়াতে ৰাইট সাইড, মানে যেটো আপনার যদি হোকাক যদি হয় তেনেহলে আপনি এইটো হ'ব, আৰু যদি বাওকাক হয় তেনেহলে এইটো হ'ব। এইটো আপনি নিশ্চিত কৰিব যে আপনার কোনটো হয়, লেফট হয় না আপনার রাইট হয়, সেইটো আপনি সিলেক্ট কৰি ল'ব। ইয়াতে আপনি প্রথমে কনফার্ম কৰি ল'ব। তাৰপিছত যেতিয়া আপনার কনফার্ম হৈ যাব তাৰপিছত আপনি আৰু যদি না পায় আপনি কি কৰিব, তলতে ইয়াতে আপনি নেক্সটৰ অপশন পাই যাব। ইয়াতে নেক্সটৰ অপশন পাই যাব, ইয়াতে আপনি নেক্সট কৰি দিব। আপনার এটা 2 নম্বৰত আহি যাব, আকৌ নেক্সট কৰি দিলে ইয়াতে 3 নম্বৰ আহি যাব। যতে আপনার পাই যায় তেতিয়া আপনি সেইটো সিলেক্ট কৰি ল'ব। ইয়াতে কোনটো হয় হিচাপত আপনি পাই যাব। ইয়াতে যেনেকুৱা মোৰ প্ৰথমতে আছে, মই প্ৰথমতে ইয়াতে পাই কিছু সাপোজ, তো মই ইয়াতে এইটো ডাউনলোড কৰিম, মোৰ যেনবা মোৰ ভোটিং সেন্টার এইটোকে হয়। এতিয়া কি কৰিম, এতিয়া যে আপনি ক্যাপচাটো ইয়াতে আপনি ফিল কৰি দিব, যেটো ক্যাপচা ইয়াতে আপোনাক দেখুৱাই দিয়া হৈছে সেম আপনি ইয়াতে দি দিব। ক্যাপচাটো দিয়াৰ পিছত তাৰপিছত আপনি ইয়াতে ডাউনলোডত ক্লিক এটা কৰি দিব। এনেকুৱা নহয় যে আপনি আগতে ক্যাপচাটো ফিল কৰি দিব, আগতে যদি ক্যাপচাটো ফিল কৰি দিয়াৰ পিছত আপনি যদি এইটো যদি সার্চ কৰে আপনার ভোটিং সেন্টারটো তেনেহলে আপনার এইটো ডাউনলোড নহব। তো আপনার এইটো যেটো ভোটিং সেন্টারটো যেতিয়া কনফার্ম হৈ যাব তাৰপিছতহে আপনি ইয়াতে ক্যাপচাটো ফিল কৰিব। আৰু যদি এনে হয় যে আপনি প্ৰথমে ক্যাপচাটো ফিল কৰি দিয়ে তাৰপিছত আপনি ভোটিং সেন্টারটো সিলেক্ট কৰে বা ডাউনলোডত ক্লিক কৰে তেনেহলে সেই ক্ষেত্ৰত আপনার এইটো ডাউনলোড নহয়। কিন্তু
সেইটোত আপোনাৰ ইৰৰ আহি যাব, এনে ইৰৰ আহি যাব, বাৰ আহি যাব, তেতিয়া আপুনি গম নাপাব। তো আপোনাক মই বাৰ কৈ দিছোঁ, ক্লিয়াৰকৈ কৈ দিছোঁ, আপোনাৰ যেতিয়া ভোটিং চেণ্টাৰটো আপোনাৰ কনফাৰ্ম হৈ যাব আপুনি তেতিয়া যাই আপুনি ইয়াতে ক্যাপচা ফিল কৰিব। ক্যাপচা ফিল কৰাৰ পিছত তাৰপিছতহে আপুনি ইয়াতে ডাউনলোডত ক্লিক কৰি দিব। ডাউনলোডত ক্লিক কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ ডাউনলোড হৈ যাব। যেনেকুৱা চাওক ইয়াতে মই দেখুৱাই দি আছোঁ, মই আগতে ক্যাপচাটো ফিল কৰি দিছিলোঁ, ইয়াতে দিছে প্লিজ এণ্টাৰ ভেলিড ক্যাপচা, মানে ক্যাপচাটো মোৰ ৰং হৈ গৈছে। তো ইয়াতে কি কৰিব লাগিব, এইটো যিটো আপোনাৰ নতুনকৈ যিটো ক্যাপচা আহিছে সেই ক্যাপচাটো ইয়াতে প্ৰথমে ভৰাই দিব লাগিব। ভৰাই যেনে ধৰক মই এইটো দি দিছোঁ, দিয়াৰ পিছত এতিয়া মই ইয়াতে ক্লিক কৰি দিম। এতিয়া ক্লিক কৰি এই ডাউনলোডৰ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰি দিম। এইটো আপলোড খাব, মানে এইটো আপোনাৰ মিনিমাম 13, 14, 15 ইমান MB হয় এটা পেজ, আপোনাৰ 10-12 MB হয় মিনিমাম 10-12 হ'ব, ওপৰত আপোনাৰ 15 পৰা 16 MB মান হ'ব আপোনাৰ এই ফাইলটো। সেইকাৰণে অলপ ইয়াতে সময় ল'ব, হ'ব পাৰে আপোনাৰ নেটটো যদি শ্ল' হয় তেনেহ'লে আপোনাৰ 2-3 মিনিট 4 মিনিটো লাগিব পাৰে। সেই ক্ষেত্ৰত আপোনাৰ একো চিন্তাৰ বিষয় নহয়, আপুনি ইয়াতে ৱেইট কৰিব, এইটো ঘূৰিব দিব। ডাউনলোড কমপ্লিট হোৱাৰ পিছত এইটো আপোনাক বাই ডিফল্ট আপোনাক এই PDF ফৰ্মটো আপোনাৰ অ'পেন হৈ যাব। যেনেকুৱা মই দেখুৱাই আছোঁ, যেনেকুৱা চাওক ইয়াতে এইটো ডাউনলোড হৈ গৈছে, ইয়াতে আপুনি চাবলৈ পাৰিছে ইয়াতে ডাউনলোডৰ হেৰিটো আহি গৈছে, ইয়াতে এইটো ডাউনলোড হৈ গৈছে। ডাউনলোড হোৱাৰ পিছত ইয়াতে এইটো 8 MB আছিল, অলপ জলদিকৈ হৈ গ'ল। তো ইয়াতে কি কৰিম, ইয়াতে আমি ক্লিক এটা কৰি দিম। ক্লিক এটা কৰি দিয়াৰ পিছত ইয়াতে PDF হেৰিটো আহিব, তো PDF ইয়াতে আমি ক্লিক কৰি দিম। ইয়াতে আপুনি চাবলৈ পাৰিছে ডাউনলোড হৈ গৈছে। ইয়াতে ভোটাৰ তালিকা যিটো 2024 যিটো আছে এইটো তালিকা হৈ গৈছে। ইয়াৰ পিছত আপুনি তলত পাই যাব, আপুনি চাবলৈ পাৰিছে ইয়াতে আপোনাৰ নামটো আহি যাব। ইয়াতে আপোনাৰ যিটো চেণ্টাৰ আছে সেই চেণ্টাৰৰ ভোট গ্ৰহণৰ যিটো চেণ্টাৰ আছে সেই চেণ্টাৰৰ সন্মুখৰ হেৰিটো দেখুওৱা হ'ব, আপুনি চাই ল'ব। যদি আপোনাৰ সেইটোৰ লগত মিলে তেনেহ'লে ঠিকে আছে। কেতিয়াবা এনে হয় পুৰণা চেণ্টাৰৰ ফটো তাতে থাকি যায়, যিটোৰ লগত মিল নাখাবও পাৰে। তো আপুনি চিন্তাৰ বিষয় নাই, আপোনাৰ যিটো হাউচ নাম্বাৰ আছে হাউচ নাম্বাৰ আৰু চিৰিয়েল নাম্বাৰ দি আপুনি এইটো চেক কৰিব পাৰিব। ইয়াতে আপুনি চাবলৈ পাৰিছে যেনে ইয়াতে নাম দিয়া আছে, তাৰপিছত ওপৰত যে নামৰ ওপৰত চিৰিয়েল নাম্বাৰটো দিয়া আছে, ইয়াতে চিৰিয়েল নাম্বাৰ দিয়া আছে, তাৰপিছত নাম, তাৰপিছত পিতাৰ নাম আছে, ইয়াতে ঘৰ নম্বৰটো আছে আৰু বয়সটো ইয়াতে দিয়া আছে। আৰু ইয়াতে আপুনি চাবলৈ পাৰিছে যদি আপোনাৰ এই ফটোখন যদি উপলব্ধ যদি দেখুৱায় তাৰমানে আপোনাৰ সেইটো ঠিকে আছে, ভোটটো ঠিকে আছে। আৰু যদি ফটোটো উপলব্ধ নেদেখুৱায় তাৰ সেনে ক্ষেত্ৰত আপোনাৰ কি কৰিব লাগিব, আপোনাৰ ফটোটো আকৌ আপলোড কৰিব লাগিব, বা আপোনাৰ এইটো কাৰেকশ্যনত যায় ভোটাৰ আপোনাৰ যিটো ইপিক নাম্বাৰ আছে ইপিক নাম্বাৰেদি কাৰেকশ্যনত মাৰি তাৰপিছত আপোনাৰ সেইটো ফটোটো আপোনাৰ হেৰি কৰিব লাগিব, এবাৰ আপডেট কৰিব লাগিব। আৰু এইটো আপডেট কেনেকৈ কৰে মই নেক্সট এটা ভিডিঅ'ত আপোনাক দেখুৱাই দিম। তো আপুনি ভোটাৰ লিষ্টটো আপুনি এনেকৈ ডাউনলোড কৰিব লাগিব।